প্ৰধান শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক এইবাৰ বক্তব্য ৰাখিব। তাৰ আগতে সকলো তেখেতক উষ্ম আদৰণি হাত চাপৰি দিবৰ কাৰণে মই অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমাৰ আজিৰ সেই সভাখন আমি সমাপ্ত কৰিম। সকলোকে ধৈৰ্য সহকাৰে এই আজিৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বক্তব্য শুনিবৰ কাৰণে অনুৰোধ জনাইছো। এই মহা জনসম্পৰ্ক অভিযানৰ আজি এই বিশাল জনসভা আমাৰ মাজত উপস্থিত থাকি আমাক উৎসাহিত কৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বিজেপিৰ দলৰ জ্যেষ্ঠ নেতা বৈজেন্দ্ৰ জয় পাণ্ডা ডাঙৰীয়া, অসাবান কাৰ্যকৰ্তাসকল, পৰমশ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি দিনটোত আপোনালোকক মই এটি কথাৰ কাৰণে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হোৱা NDA চৰকাৰখনৰ সফলতাৰে 9 বছৰ সম্পূৰ্ণ কৰিলে আৰু তেখেতে যোৱা 9 বছৰত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক যিদৰে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে, অগ্ৰাধিকাৰ দিলে, বিশেষ মৰ্যাদা প্ৰদান কৰি আমাৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী, আঁচনি, প্ৰকল্প হাতত লৈ সম্পূৰ্ণৰূপে ইয়াক সময়মতে সম্পূৰ্ণ কৰি আজি যি আমাক উপহাৰ দিলে উন্নয়নৰ, তাৰ বাবে আজি কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে আপোনালোকে ইয়াত সকলোৱে মিলিত প্ৰচেষ্টাৰ সমবেত হৈছে। সেইবাবে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে আমি নিজেওতো সঁচা কথাটো নিশ্চিতভাৱে উপলব্ধি কৰিবই লাগিব। 2014 চনৰ আগলৈকে আমাৰ অৱস্থা কি আছিল? জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কেইবাটাও কথা উল্লেখ কৰিছে। আমাৰ বিজয় পাণ্ডা ডাঙৰীয়াও তেখেতৰ বক্তব্যত কৈছে, পৱন শৰ্মা ডাঙৰীয়াও কৈছে, কুইনুজা বাইদেউ কৈছে যে 2014 চনৰ আগৰ যি প্ৰতিচ্ছবি, কংগ্ৰেছৰ 60 বছৰীয়া বিফলতাৰ যিখন ছবি আৰু বিজেপি নেতৃত্বাধীন মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা NDA চৰকাৰৰ 9 বছৰ সফলতাৰ যিখন ছবি, এই দুখন ছবি চালে মানুহে যুক্তি বিচাৰি পাব মোদী ডাঙৰীয়াই কিমান আন্তৰিকতাৰে, সততা নিষ্ঠাৰে দেশ পৰিচালনা কৰিলে। তেখেতে মূল্যবোধক প্ৰাধান্য দিলে। প্ৰতিটো নীতি গ্ৰহণ কৰোঁতে সকলো সময়তে পাৰ্টি উইথ এ ডিফাৰেন্স, যিটো কথা ভূতপূৰ্ব প্ৰধানমন্ত্ৰী, প্ৰতিষ্ঠাকালৰ সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ আদৰ্শ পুৰুষ ভাৰতৰত্ন অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈ গৈছিল, ভাৰতীয় জনতা পাৰ্টীৰ মূল্যবোধৰ আধাৰত ৰাজনীতি কৰিব আৰু ভাৰতবৰ্ষৰ 5000 বছৰ এই পুৰণি সভ্যতা, সংস্কৃতিৰ মূল্যবোধ মৰ্যাদা দি ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব আৰু বিশ্বাসেৰে। আৰু তেখেতে জানে যে অষ্টলক্ষ্মী হিচাপে এই অঞ্চল যেতিয়া শক্তিশালী হ'ব, তেতিয়া ভাৰত স্বাভাৱিকতে শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আগন্তুক দিনত আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। আজি মই ভাবোঁ যে ইয়াত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ নিষ্ঠাৱান আমাৰ কঠোৰ পৰিশ্ৰমী কাৰ্যকৰ্তা বন্ধুসকলে আপোনালোকে যিমান কষ্ট কৰিছে, আপোনালোকৰ কষ্টৰ ফলশ্ৰুতিত আজি আমি বিধায়কো পাইছোঁ, সাংসদো পাইছোঁ, আজি চৰকাৰ গঠনো হৈছে। গতিকে সেইকাৰণে তৃণমূল পৰ্যায়ত ৰাইজৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আপোনালোকে যিটো বাতাবৰণ সৃষ্টি কৰিছে, তাৰ ফলশ্ৰুতিত আজি বিজেপিয়ে সমাজত সমাদৰ বুটলিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে আগন্তুক দিনতো আপোনালোকে এই সংকল্প লগত ৰাখিব লাগিব। আপোনালোকে সকলোৱে আগন্তুক দিনত
2024 চনৰ নিৰ্বাচনৰ বাবে এতিয়াই প্ৰায় প্ৰস্তুতি চলাব লাগিব আৰু ৰাইজৰ ওচৰলৈ যেতিয়া যাব মই আপোনালোকক পুনৰ কৈছো কংগ্ৰেছৰ 60 বছৰ বিফলতাৰ প্ৰতিচ্ছবি আৰু আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা বিজেপি চৰকাৰৰ 9 বছৰ সফলতাৰ প্ৰতিচ্ছবিখন আপোনালোকে ৰাইজৰ সন্মুখত দাঙি ধৰিলে ৰাইজে যুক্তি বিচাৰি পাব কাক সমৰ্থন কৰিব লাগিব কাৰণ কংগ্ৰেছে যেনেধৰণে অৱহেলা কংগ্ৰেছে যেনেধৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলক মাহিয়ে দৃষ্টিভংগীৰে চাই আমাক 60 বছৰে উন্নয়নৰ জখলাত উঠাৰ পৰা বগাব পৰাৰ পৰা বঞ্চিত কৰিলে সকলো ক্ষেত্ৰতে যাতায়াত ব্যৱস্থা শিক্ষা ব্যৱস্থা চিকিৎসা ব্যৱস্থা কৃষি ব্যৱস্থা সকলো ব্যৱস্থাতে তেখেতসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে অৱহেলা কৰিলে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিলে ইয়াৰ বাবে আমি অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ আমি আগবাঢ়ি যাব পৰা নাছিলো কাৰণ মোদী ডাঙৰীয়াই তেখেতৰ 9 বছৰীয়া কাৰ্যকালত এই সকলোবিলাক কথা সূক্ষ্মভাৱে উপলব্ধি কৰি আমাক আগুৱাই নিয়াৰ বাবে তেখেতে নিজেই দৃষ্টান্তমূলক কিছুমান জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকল আপোনালোকে কষ্ট কৰিছে আপোনালোকে মূৰৰ ঘাম মাটিত পেলাই জনতাৰ ওচৰলৈ গৈছে জনসম্পৰ্ক কৰিছে আৰু জনতাৰ সৈতে এটা সুন্দৰ সম্বন্ধ বজাই ৰাখিছে যাৰ বাবে আজি আমি এই মঞ্চত কথা কোৱাৰ সুযোগ লাভ কৰিছো আপোনালোকে আমাক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে গতিকে সেইবাবে মই বিশ্বাস কৰোঁ যে আগন্তুক দিনত আপোনালোকে সকলোৱে অসমৰ উন্নয়নৰ বাবে ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে 2024 চনত তৃতীয়বাৰৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে আমি নিৰ্বাচিত কৰিবৰ বাবে আমি সকলোৱে অসমৰ পৰা অধিক সংখ্যক আসন আমি তেখেতক প্ৰদান কৰিব লাগিব যাতে লোকসভাত 14খন আসন আছে 14খন আসনেই ক্ষেত্ৰতে আমি জয়যুক্ত হোৱাৰ বাবে সকলোৱে পৰিশ্ৰম কৰিব লাগিব কাৰণ আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমক ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে দিনে নিশাই তেখেতেও পৰিশ্ৰম কৰিছে লগৰ সতীৰ্থসকলক লৈ গতিকে সেইবাবে আগন্তুক দিনত আমাৰ সকলো লক্ষ্য থাকিব যে সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমাক প্ৰধানমন্ত্ৰী হিচাপে লাগিবই লাগিব নে নালাগে লাগিব নে নালাগে সকলোৱে মোৰ লগত একেলগে সহযোগ কৰক নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ এইগৰাকী মহান নেতাই আজি আমাৰ দেশত যেটো আমূল পৰিৱৰ্তন আনিলে তেখেতে সৰ্বস্ব তেখেতে সমৰ্পিত ভাৱনাৰে আজি ভাৰত মাতাৰ শ্ৰীচৰণত মূৰ দুৱাই যেনেধৰণে সেৱা আগবঢ়াইছে এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব সমাজ সৰ্বোচ্চ গতিকে সেইকাৰণে সমাজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমি কাম কৰিব লাগিব সমাজে মনত বেজাৰ পোৱা কথা ক'ব নালাগিব সমাজে আমাৰ প্ৰতিটো শব্দ বাক্য যোগেদি যাতে তেখেতসকলে নিজৰ স্বাভিমান ৰক্ষা কৰা বুলি উপলব্ধি কৰিব পাৰে তেনে বক্তব্য আমি প্ৰদান কৰিব লাগিব কাৰণ সমাজখনে আমাক মৰম কৰাৰ বাবে আজি আমি শক্তিশালী হৈ আজি ৰাজ্য ৰাষ্ট্ৰ পৰিচালনা কৰাৰ সুযোগ লাভ কৰিছো গতিকে মই ভাবো যে আগন্তুক দিনত সেই মানসিকতাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই নিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লগা হ'লে তেখেতে যি পথেৰে আমাক ৰাষ্ট্ৰ শক্তিশালী কৰাৰ বাবে আমাক বিশেষভাৱে প্ৰকৃত দিশৰ সন্ধান দিছে সেই পথেৰে আমি আগুৱাই যোৱাৰ বাবে সকলোৱে সংকল্পবদ্ধ হৈ কাম কৰি যাব লাগিব এইখিনি কথাকে কৈ মই আজি এই সভাৰ প্ৰধান উদ্যোক্তা এই আমাৰ স্থানীয় পলাশবাৰী সমষ্টিৰ জনপ্ৰিয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াক আৰু বিশেষভাৱে ধন্যবাদ জনাইছো তেখেতৰ সতীৰ্থসকলক লগতে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কুইনুজা ডাঙৰীয়ানকো মই বিশেষভাৱে ধন্যবাদ জনাইছো